আপোনালোকৰ খবৰ কেনেকুৱা নিশ্চয় ভাল মোৰো ভাল বৰ্তমানলৈ গুৱাহাটীৰ অৱস্থা বেয়া আপোনালোকে সবেই জানে কৰোনা বহুত বেয়াকৈ বাঢ়ি গৈছে আৰু এতিয়া চৰকাৰে আকৌ লকডাউন দিছে লকডাউন দিয়াৰ কাৰণে সব মানুহৰে বহুত ধৰণৰ টেনচন আছে বহুতৰে বেলেগ বেলেগ টেনচন কাবাৰ টকা পইচাৰ টেনচন কাবাৰ বিজনেছৰ টেনচন কাবাৰ খোৱা বস্তুৰ টেনচন এনেকুৱা ধৰণৰ বহুত টেনচন হৈছে যেতিয়া লকডাউন নাছিলে তেতিয়া সব মানুহে বাহিৰলৈ ওলাই গৈছিলে কিছুমানে জব কৰিছিলে কিছুমানে ধৰক বিয়া বাহুত গৈছিলে বজাৰ গৈছিলে এতিয়া সব বস্তুৱে বন্ধ হৈছে ঘৰতে থাকিব লগা হৈছে মই আজি স্পেশালি ভিডিওটো হাউসৱাইফৰ কাৰণে বনাইছো হাউসৱাইফ বিলাকটো সদায় ঘৰতে থাকে তাহাতে এনেকুৱা নহয় যে লকডাউন নাথাকিলেও তাহাতে সদায় ওলাই যায় কিন্তু তথাপিতো লকডাউন নাথাকিলে কেতিয়াবা যাব পাৰে বিয়া বাৰু বা ডক্টৰ বা শপিং এনেকুৱা ধৰণৰ বিভিন্ন কামত যাব পাৰে কিন্তু যেতিয়াৰ পৰা লকডাউন দিছে টোটালি ঘৰত থাকিব লগা হৈছে সব মানুহে কিন্তু এটা কথা মই জানো হাউসৱাইফ বিলাকৰো বহুত মন যায় নিজকে ধুনীয়া দেখাবলৈ ধুনীয়াকৈ চাবলৈ মই আজি এটা আপোনালোকক বুদ্ধি দিম আপোনালোকে কেনেকৈ কতো নোযোৱাকৈ নিজকে ধুনীয়াকৈ চাব পাৰে আৰু নিজৰ মনটো অলপ সময়ৰ কাৰণে হ'লেও ভাল লগাব পাৰে মই আজি জনাম যে মই কেনেকৈ নিজকে নিজে সজাই পৰাই নিজকে চাই ফটো উঠি সোশ্যাল মিডিয়াত দি মোৰ কিমান ভাল লাগে আৰু আপোনালোকৰ হয়তো নিশ্চয় ভাল লাগিব আমি হাউসৱাইফ বিলাকে ঘৰৰ সকলোবিলাক কাম কৰি উঠিও আমি বহুতখিনি সময় পাই যাওঁ সেই সময়খিনি আমি কি কৰোঁ হয়তো ভাবি নাপাওঁ কেতিয়াবা মনত বহুত বেয়া চিন্তা আহে সেই চিন্তাৰ পৰা একো ভাল এফেক্ট নহয় বেয়া এফেক্টহে হয় আপোনালোকে যিখিনি সময় পায় সেইখিনি সময় আপোনালোকে নিজৰ তাত খটাওক নিজকে ধুনীয়াকৈ সজাওক ভালকৈ আপুনি যিখিনি জানে সেইখিনি আপুনি ভালকৈ মুখখন ভালকৈ মেকআপ কৰি লওক ভাল এখন শাড়ী পিন্ধক পিন্ধি ধুনীয়াকৈ ফটো কেইটামান উঠক ভিডিঅ' বনাওক আৰু সোশ্যাল মিডিয়াত দিয়ক যাৰ সোশ্যাল মিডিয়াত দিবলৈ মন নাই সি নিজে মোবাইলটোত হ'লে এবাৰ চাওক নিশ্চয় চোৱাৰ পিছত এনেকুৱা ভাল লাগিব আৰু কিমান ভাল লাগে সেইটো মোক জনাব আজি মই এখন শাড়ী পিন্ধিম এইখন শাড়ী মই দিল্লী ফ্ৰণ্টিয়াৰৰ পৰা আনিছিলোঁ আৰু ইয়াৰ লগত মই জুৱেলাৰীও অলপ মেচিং জুৱেলাৰী অলপ পিন্ধিম এই জুৱেলাৰীখিনি মই দিল্লীৰে পৰা আনিছিলোঁ শাড়ী আৰু জুৱেলাৰী পিন্ধি আপোনালোকক দেখাম কেনেকুৱা লাগিল ফ্ৰেণ্ড মোৰ ভিডিঅ'টো আৰু মোৰ ষ্টাইলটো গোটেইখিনি কথা আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কমেণ্টত জনাব আৰু এটা কথা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত লাইক কৰি দিব লাইক কৰিলে মই বহুত ভাল পাওঁ আৰু এনেকুৱা ধৰণৰ বহুত ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়াব পাৰিম